বহু বছৰ পূৰ্বে সম্ৰাট আকবৰৰ ৰাজসভাত এজন অতি চতুৰ মন্ত্ৰী আছিল আৰু সেই চতুৰ মন্ত্ৰীগৰাকীৰ নাম আছিল বীৰবল। বীৰবলৰ তীক্ষ্ণ বুদ্ধি আৰু চতুৰালিৰ বাবে বীৰবল আছিল সম্ৰাট আকবৰৰ অতি প্ৰিয়। বুদ্ধিয়ক বীৰবল আৰু সম্ৰাট আকবৰৰ এই আমোদজনক কাহিনীসমূহ সাধু আকাৰে বহু বছৰ পূৰ্বৰে পৰা বৰ্তমান সময়লৈকে চলি আহিছে। আৰু আজি মই তেনেধৰণৰ এটা আমোদজনক কাহিনী আপোনালোকলৈ লৈ আহিছোঁ আৰু এনেধৰণৰ আমোদজনক কাহিনীসমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে। এবাৰ সম্ৰাট আকবৰে তেওঁৰ ৰাণীৰ জন্মদিন উপলক্ষে ৰাণীক ডিঙিত পিন্ধা এডাল সোণৰ হাৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল আৰু ৰাণীয়েও সম্ৰাট আকবৰৰ পৰা উপহাৰটো পাই নথৈ আনন্দিত হৈছিল। কিন্তু পিছদিনা যেতিয়া ৰাণীয়ে হাৰডাল পিন্ধিবলৈ বিচাৰে, ৰাণীয়ে তেওঁৰ হাৰডাল ক'তো বিচাৰি নাপায়, অতি দুখ অনুভৱ কৰে আৰু ৰাণীক অতি বেজাৰ মনেৰে থকা দেখি সম্ৰাট আকবৰে তাৰ কাৰণ সোধে। আৰু তেতিয়া ৰাণীয়ে আকবৰক সকলো কথা বিৱৰি কয়। সেই কথা শুনি সম্ৰাট আকবৰে এজন চিপাহীক মাতি আনি ৰাণীৰ হাৰডাল বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে, কিন্তু ৰাণীৰ হাৰডাল ক'তো বিচাৰি পোৱা নগ'ল। সেই কথা জানি সম্ৰাট আকবৰ অতি হতাশ হয়, কিন্তু সেই সময়তে সম্ৰাট আকবৰৰ মনলৈ বুদ্ধিয়ক বীৰবলৰ কথা আহে আৰু আকবৰে মনতে ভাবিলে যে এই কাম কেৱল বুদ্ধিয়ক বীৰবলেহে কৰিব পাৰিব, কাৰণ বীৰবলৰ বাবে কোনো কামেই অসম্ভৱ নহয়। আৰু লগে লগে আকবৰে চতুৰ বুদ্ধিয়ক বীৰবলক মতাই আনি সকলো কথা বিৱৰি কয়। তেতিয়া বুদ্ধিয়ক বীৰবলে আকবৰক আশ্বাস দি কয় যে সম্ৰাট, ৰাণীৰ এই হাৰডাল চুৰি হৈছে আৰু এই চুৰি কাৰ্য ৰাজপ্ৰসাদত থকা কোনো লোকেই কৰিছে আৰু এই চোৰ বিচাৰি উলিওৱাৰ দায়িত্ব মোৰ। আৰু বীৰবলে সম্ৰাট আকবৰক কয় যে আজি মই এজন বন্ধুক আনিবলৈ যাম, যিজন বন্ধুৱে সকলো যাদুমন্ত্ৰ জানে আৰু তেওঁৱে এই চোৰ উলিওৱাত মোক সহায় কৰিব। পিছদিনা সম্ৰাট আকবৰে ৰাজপ্ৰসাদৰ সকলো দাসী আৰু চিপাহীক তালৈ মতাই আনে আৰু বীৰবল অহালৈ অপেক্ষা কৰে। আৰু বহু সময়ৰ পিছত সকলোৱে দেখে যে বীৰবলে এটা গাধ ৰাজপ্ৰসাদৰ ফালে টানি টানি আনি আছে। তেতিয়া সম্ৰাট আকবৰে আচৰিত হৈ কথাৰ গুৰি কি বীৰবলক সোধে। তেতিয়া বীৰবলে সকলোকে উদ্দেশ্যি কয় যে ই এটা সাধাৰণ গাধ নহয়, ই এটা যাদুকৰী গাধ, যি মোক চোৰ ধৰাত সহায় কৰিব। আৰু সেই বুলি কৈ বীৰবলে গাধটো ৰাজপ্ৰসাদৰ এটা আচুতীয়া কোঠাত বান্ধি থৈ আহে আৰু প্ৰত্যেককে এজন এজনকৈ ভিতৰলৈ গৈ গাধটোৰ নেজত ধৰি মই চোৰ নহয় বুলি গাধটোৰ কাণত ক'বলৈ কয়। আৰু কথামতেই কাম, সকলোৱে বীৰবলৰ কথামতেই কৰে। ইয়াৰ পিছত বীৰবলে এজন এজনকৈ সকলোৰে হাত শুঙে। বীৰবলৰ এই কাণ্ড সম্ৰাট আকবৰে অতি উৎসুকতাৰে চাই থাকিল। আৰু তেনেতে হঠাৎ বীৰবলে এজন চিপাহীলৈ আঙুলি টোৱাই কয় যে সম্ৰাট, এইজনেই ৰাণীৰ হাৰৰ চোৰ। আৰু তেতিয়া সম্ৰাট আকবৰে কেনেকৈ সুধিলে, আৰু তেতিয়া বীৰবলে আকবৰক কয় যে সম্ৰাট, ই কোনো যাদুকৰী গাধ নহয়, ই এটা সাধাৰণ গাধ আৰু এই গাধটোৰ নেজত মই এটা সুগন্ধি তেল লগাইছিলোঁ আৰু এই তেলৰ গোন্ধ সকলোৰে হাতৰ পৰাই আহিছে, কিন্তু এইজন চিপাহীৰ হাতৰ পৰা অহা নাই, কিয়নো তেওঁৰ চুৰি কাৰ্য ধৰা পৰাৰ ভয়ত তেওঁ গাধটোৰ নেজত ধৰাই নাছিল। বীৰবলৰ বুদ্ধিত সম্ৰাট আকবৰ অতি প্ৰসন্ন হয় আৰু বীৰবলৰ বুদ্ধিৰ প্ৰশংসা কৰে আৰু চিপাহীজনক উচিত শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।